এই মুহূৰ্তত লৈছে গুৰুত্বপূৰ্ণ খবৰ বৰপেটাৰ সত্ৰকন্ৰাত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত হুমায়ুন আলী আহমেদ নামৰ ব্যক্তিজনৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় হয় পুনৰবাৰ জনাও বৰপেটাৰ সত্ৰকন্ৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত হুমায়ুন আলী আহমেদ নামৰ ব্যক্তিজনৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় পুৱা 9:30 এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় কেনেকৈ এই অগ্নিকাণ্ড হল তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই জুইত পুৰি গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা আৰু আহত মহিলাগৰাকীক মন্দিয়া আদৰ্শ চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ আছে নগদ 7 লাখ টকাৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰসহ প্ৰায় 20 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় পুনৰবাৰ জনাও আজি পুৱা 9:30 এটি অগ্নিকাণ্ডৰ ঘটনাত জুইত পুৰি এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় আৰু মহিলাগৰাকীক বৰ্তমান মন্দিয়া আদৰ্শ চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে আৰু লগতে 7 লাখ টকাৰ লগত গুৰুত্বপূৰ্ণ নথিপত্ৰসহ প্ৰায় 20 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বৰপেটাৰ সত্ৰকন্ৰাত ভয়ংকৰ অগ্নিকাণ্ড আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় ঘটনাস্থলীত মন্দিয়া আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে অগ্নিকাণ্ডৰ ফলত হুমায়ুন আলী আহমেদ নামৰ ব্যক্তিজনৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় আৰু জুইত পুৰি গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা আৰু আহত মহিলাগৰাকীক মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লগত 7 লাখ টকাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসহ প্ৰায় 20 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় লাগি আছিল একদম ক'বই নোৱাৰো কেইটা বজাত ঘটনাটো হৈছে 9:30 কি ক্ষতিপূৰণ আছিল মানে বিজনেছ কৰি থকা মানুহ তাৰ কালি আনিছে বিজনেছ কৰি তাৰ 7 লাখ টকা কেছ আছিল আৰু গৰম গাঁঠি আছিল 4-5 লাখ টকা কেছ আছিল কিমান টকা 7 লাখ টকা বৰপেটাৰ পৰা জাহিৰ আব্বাছৰ ৰিপৰ্ট মিৰৰ 7